এতিয়া এবাৰ ভাল আছে তাকে বৰষুণ নিদিলে হয় আৰু এয়া কাৰ বাৰীৰ ৰমেনহঁতৰ ভালে হ'ব আনি দিওঁ নেকি জ্বলা হ'ব লাগিব ৰূপালী আজি বহুত মাছ পাইছে নেকি মৰম তোলে এইকেইটা মাছ থৈ দিছো এনেকুৱা সময়ত এনেকুৱা মাছ খাব লাগে খাবলৈ মনে নোযোৱা হৈছে দেওবাৰে তই দিয়া কুচিয়াডাল কলহ হাতে জীয়াই থৈছো মাধৱ চাপৰি মানুহখিনি দেখোন খেতি নকৰাকৈ উভতি আহে থাকে চাপৰিত একো শুনাইতো তাত থাকিব নোৱাৰি বুজিছ গাঁৱত মেল পতাব লাগিব নহ'লে ৰাতিয়ে সিহঁতে মাৰি থৈ যাব ককাদেউ দেহা থাকিলেহে বেয়া কিন্তু মই ইয়াতে থাকিম দেউ ইমান কষ্ট কৰি পিঠিডৰা উঠাইছো এতিয়া সিহঁতৰ ভয়ত মই গুচি যাম নে আৰু মোকতো এই বুঢ়া বয়সত সিহঁতে কি কৰিম তোমালোক যোৱা মই একেবাৰে খেতি চপাহে যাম বুজিছা দেউ তুমি যাওঁতে মৰমক এখন দি যাবাচোন এতিয়া কলা কালি ৰাতি বেয়া সপোন দেখিলো মনটো কিবা ভাল লাগি থকা নাই পুৱাৰ আগত বাৰে বছৰ কথাবোৰ ভাবি থাকিবি কিমান দিন কৈছো বুকুত হাত থৈ নুশুবি উমেশ্বৰী বাইদেউৰ পৰা সৰিয়হকেইটা জৰাই আনিব লাগিব ৰ বিচনাৰ তলত থলে বেয়া সপোন নেদেখো এইবাৰে গাঁঠিকেইটা ভাল হৈছে
এতিয়া আৰু ৰৈ থকাৰ সময় নহয় দেউ এনেকৈ হাত সাৱটি বহি থাকিলে অকল ৰঙাটাপুৰি নহয় সোণপুৰ ৰংপুৰ এৰি পলাব লাগিব আজি সেই ৰংপুৰৰ মহেশ ককাই দিলে খবৰ এটা পঠাইছিলোঁ অতি সোনকালে কিবা এটা কৰিব লাগে আমাৰ বহুত ডাঙৰ বিপদ হ'ব পাৰে আৰু ইমান ডাঙৰ সিদ্ধান্ত এটা আমি দুখন গাঁৱৰ ৰাইজে মিলি ল'ব নোৱাৰো নহয় দক্ষিণৰ পৰা গাঁৱতো খবৰ দিয়াটো ভাল মিটিংখন যিমান পাৰি সোনকালে পাতিব লাগে ইহঁত পালে ঐ ঔষধ পালি ইমানকৈ কিয় কান্দিছ ডাক্তৰে ভাল হৈ যাব বুলি কৈছে নহয় খুৰীটি ঔষধখিনি ৰাখ সিহঁতৰনো দয়া মায়া একো নাই নে মানুহ নহয় সিহঁত ৰাক্ষস ইমান বেয়াকৈ কান্দিছে কিমান কষ্ট পাইছে দেউতাই আমি ৰাইজখনে মিলি এটা সিদ্ধান্ত লৈছো 15 বছৰ ধৰি আমাৰ লগত আছ সমাজৰ হৈ আহিছ যেতিয়াই যি কৰিছো হাত উজান দিছ গতিকে
ইহঁতিক বুজাই লাভ নাই বুজিছা লাগিলে দিনতে এসাঁজ ভাতেই নাখাব কিন্তু কাজি এখন কৰিবই গৰম চাহ ল যোৱাকালি মৰ্ণিতল আৰু গোৱা ধোৱা গ'লো বুজিছ এই নগেনহঁত সিহঁতে আজি দহভগীয়া বুঢ়া বস্তিলৈ গৈছে বুধবাৰে মিটিং সোনকালে কিবা এটা কৰিব লাগিব কোনফালে গৈছ এই বুধন নদীৰ ঘটনাটো পাছৰে পৰা সেইফালে যাবলৈ সাহসে নোপোৱা হ'ল এই क्या खूबसूरत जो नजरों